শ্ৰীলংকালৈ আৰু তাৰ দুদিনমানৰ আগত আহি আছে গৈ আহিলে লাডাখৰ পৰা আৰু এতিয়া মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা আছে। হাই হেল্ল' দোস্ত, ৱেলকাম টু মাই জে আছলাম। কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভাল। আমাৰ বেয়া। ৰূপম দা গৈ আছে শ্ৰীলংকাৰ আৰু চাইকেল লৈ জানো মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে। ককাইদেউ আহি আছে, ককাইদেউ লগ কৰিব লাগিব আৰু তাৰ আগত গৈ আহিছে তেওঁ সুদূৰ লাডাখৰ পৰা আৰু ভাল লাগিছে বন্ধু আজি শ্ৰীলংকা যাব ওলাইছে, কল কৰিছে, আহি আছে। ময়ো অলপ খোজকাঢ়ি আহি আছোঁ, লগ কৰিব লাগিব, শুভেচ্ছা দি লওঁ। চাইকেল চলোৱাটো ইমান সহজ নহয়, আমি অকণমান চাইকেল চলালে আজিকালি ভাগৰ লাগে, কিন্তু তেওঁ কিমান এটা সাহস কৰিছে সুদূৰ শ্ৰীলংকালৈকে নে কি কোৱা? লগ পাৰিম চাউল চাই আৰু এইফালে আমাৰ পূৰা কাম চলি আছে, যিহেতু এইটো নতুনকৈ এটা পাইল হেৰি কৰি আছে আৰু এইফালে পূৰা কাম আৰু আমি চোৱা মানুহে পূৰা চাই আছোঁ। এই কি হস্পিটেলত ভৰ্তি হৈ আহিলেগৈ, ভৰ্তি মানে কিনো ক'ম আৰু বেজি 5ডাল দিলে আৰু চেলাইন দিলে 2টা। এতিয়া গদগদীয়া হৈ আছে। পাণ এটা খাই আহি আছোঁ আৰু হঠাতে দেখিলোঁ আমাৰ গজেৰাজক, অৰ্থাৎ এলিফেণ্ট এটা দেখিলোঁ। সেৱা এটা কৰি লওঁ। কৃষ্ণ বহু কৃষ্ণ। ককাইদেউ আৰু কলকাতালৈ যাব লৈছে সুদূৰ শ্ৰীলংকালৈ আৰু তাৰ দুদিনমানৰ আগত আহি আছে গৈ আহিলে লাডাখৰ পৰা আৰু এতিয়া মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা আছে। বহুত বেছি ধন্যবাদ। যিহেতু এটা লং জাৰ্ণি হয়, পূৰা 4-5 মাহৰ এটা জাৰ্ণি আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে মৰম দিয়ক। ৰূপম বাইদেউ, ৰূপম যি বুলি আছে সকলোৱে মৰম দিয়ক। ৰূপম যি বুলি আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু আমাৰ গোলাঘাটৰ যি ৰূপম দা আৰু গোলাঘাটৰ সকলোৱে ছাপোৰ্ট কৰে, মানে অকল গোলাঘাটৰ বুলিয়ে নহয়, আমাৰ অসমৰ মানুহে সকলোৱে ছাপোৰ্ট দিয়ক আমাৰ ৰূপম বাইদেউক। ভাল মতে যাওক আৰু ভালকৈ ঘূৰি আহক। সকলোকে সেয়াই ধন্যবাদ। আৰু এতিয়া আজি বোকাখাত মানে মেৰাপানীটো ডাইৰেক্ট আছে বোকাখাত।